মাণিকপুৰ গাঁৱৰ দুজন গণ্যমান্য ব্যক্তি গাঁৱৰ ৰাইজৰ পৰা চান্দা বিচাৰি মন্দিৰ স্থাপন কৰিবৰ বাবে আলোচনা কৰি আছিলে। সেই গাঁৱৰে ভূষণ নামৰ ব্যক্তিজন আটাইতকৈ ধনী মানুহ আছিলে, কিন্তু তেওঁ আছিল কৃপণ, কাকো দান সাহায্য নিদিছিল। সেইবাবে গণ্যমান্য ব্যক্তি দুজনে চান্দা বিচাৰি ভূষণৰ কাষ চপা নাছিলে। তেওঁলোকে সকলোৰে পৰা চান্দা লয় যদিও ভূষণ নামৰ ধনী ব্যক্তিজনৰ ঘৰটো প্ৰায় এৰাই চলিছিলে। এদিন ভূষণ চহৰৰ পৰা গাঁৱলৈ গৈ থাকোঁতে বাটত হঠাৎ সেই গণ্যমান্য ব্যক্তি দুজনক লগ পালে আৰু ক'লে, হেৰা, তোমালোকে দহু ৰাইজৰ বাবে যিখিনি কাম কৰিছা প্ৰকৃততে সজ কাম কৰিছা। কালিলৈ আগবেলা আমাৰ ফালে আহিবাচোন। পাছদিনা দুয়ো ভূষণৰ ঘৰলৈ গ'ল। ভূষণে তেওঁলোকক লগ পাই যথেষ্ট আদৰ সাদৰ কৰিলে আৰু ক'লে, চোৱা শিৱৰাজ, তুমি হ'লা বিখ্যাত পশু চিকিৎসক। মোৰ এই গাইজনীৰ কাণৰ ভিতৰত কিবা শহু তহু কিবা এটা হৈছে, কিবা কি কৰোঁ কোৱাচোন। শিৱৰাজ চিকিৎসকে গৰুজনী পৰীক্ষা কৰি চালে আৰু ক'লে, ভূষণ, গৰুজনী ঘোঁৰাৰ নিমৰ পাতৰ ৰস 7 দিনমান দিলে ঠিক হৈ যাব। তাৰ পাছত দ্বিতীয়জন অৰ্থাৎ লক্ষণ চাহক ভূষণে সুধিলে, বাৰু চাহাজী, আপুনি হ'ল এজন জ্যোতিষী। এই গৰু ম'হবিলাক ভালকৈ পুহিবৰ বাবে আমাৰ এই মাটিৰ কোনখিনিত গোহালি সাজিলে ভাল হ'ব ক'বনে? লক্ষণ চাহে ঘূৰি পকি চাই চিতি ঠাই এডোখৰ দেখুৱাই দিলে। ভূষণে তেওঁলোকক অত্যন্ত কৃতজ্ঞতা জ্ঞাপন কৰি মন্দিৰৰ বাবে 500 টকা বৰঙণি দি সিহঁতক বিদায় দিলে। সেইদিনাই গধূলি চাৰিআলিত শিৱৰাজ আৰু লক্ষণ চাহে যেতিয়া ক'লে যে ভূষণে মন্দিৰৰ কামত 500 টকা চান্দা দিলে, তেতিয়া ৰাইজৰ মাজত হৈচৈ লাগি পৰিল। এই হৈচৈৰ মাজতে বুঢ়া মানুহ এজনে শিৱৰাজক সুধিলে, হেৰা শিৱৰাজ, তুমি বস্তু পৰীক্ষা কৰি ব্যৱস্থা দিবলৈ আজিকালি কিমান লোৱাহে? 500 টকাকৈ ককা, শিৱৰাজে ক'লে। আৰু তুমি লক্ষণ চাহ, তোমাৰ মাননিনো কিমান? অতি কমে 100 টকা, লক্ষণ চাহে ক'লে। বুঢ়া মানুহজনে মুচুককৈ হাঁহি মাৰি ক'লে, এতিয়া কোৱা, ভূষণে দিলে নে নিলে? চিকতা ভূষণে 600 টকাৰ কাম 500 টকাতে কৰাই ল'লে বুলি কৈ বুঢ়া গুচি গ'ল।